ভাৰতীয় টীমে হাৰ্দিক পাণ্ডিয়াৰ কেপ্টেনশ্বিপ নিউজিলেণ্ডক বৰ বেয়াকৈ হৰুৱাই ইতিহাস ৰচিলে। বন্ধুসকল, টীম ইণ্ডিয়াই এইখন টুৰ্ণামেণ্ট জিকি ইমান ক্ৰ'ৰ টকা পালে। এতিয়া হাৰ্দিক পাণ্ডিয়া হৈ গ'ল মালামাল। বন্ধুসকল, আপোনালোকেও জানিব বিচাৰে নেকি হাৰ্দিক পাণ্ডিয়াক কোনে ইমান টকা দিলে, কেতিয়া দিলে আৰু কিমান টকা দিলে? এই ভিডিঅ'টোত এটা লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব একেবাৰে নাপাহৰিব। হাৰ্দিক পাণ্ডিয়াৰ কেপ্টেনশ্বিপ ভাৰতে মুখামুখি হৈছিল নিউজিলেণ্ডৰ লগত টি20 মেটছত। 18 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া খেলখন বৰষুণৰ বাবে স্থগিত হৈ দ্বিতীয় মেটচ এখন অনুষ্ঠিত হৈছিল আৰু সেই মেটচখনত টীম ইণ্ডিয়াই 65 ৰানত বিজয় হয়। যিখন খেলত সূৰ্যকুমাৰ যাদৱে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় শতক বনাই মাত্ৰ 51 বলত 111 ৰানৰ ভয়ংকৰ স্ক'ৰ বনায়। আৰু তৃতীয় টি20 মেটচ হয়। সেইখন খেলত বৰষুণৰ বাবে মেটচ টাই হয়। টাই মেটচখনত 4টা উইকেট লয় মহম্মদ সিৰাজে আৰু 4টা উইকেট লয় অৰ্শদীপ সিঙে। বন্ধুসকল, DLS মেথড ব্যৱহাৰ কৰি ভাৰতৰ টীমে 1-0 কৰি টুৰ্ণামেণ্টত কব্জা কৰি লয়। বন্ধুসকল, টীম ইণ্ডিয়াই টুৰ্ণামেণ্ট জয় কৰি হাৰ্দিক পাণ্ডিয়াই বহু টকা লাভ কৰে আৰু হাৰ্দিক পাণ্ডিয়াই মালামাল হয়। বন্ধুসকল, আপুনিও কমেণ্ট বক্সত নিশ্চয়কৈ জনাব হাৰ্দিক পাণ্ডিয়াই MS ধোনীৰ বৰাবৰ হ'ব পাৰিবনে কেপ্টেইন হিচাপে?